এনেদৰে আপোনাৰ ঘৰত যদি ফিচাৰী আছে ফিচাৰীৰ পাৰত দাদাই দেখুওৱা পদ্ধতিৰে আপোনালোকে খেতি কৰাৰ আৰম্ভ কৰি দিয়ক। আজি আপোনালোকক দেখাই আছোঁ ফিচাৰীৰ পাৰত আপোনালোকে কেনেকৈ খেতি কৰিব পাৰে। ফিচাৰীত মাছ পোহাৰ লগতে আপুনি পাৰটোত কেনেকৈ খেতি কৰিও স্বাৱলম্বী হ'ব পাৰে আপোনালোকক আজি মই দেখাই আছোঁ। আমাৰ লগত এজন দাদা আছে, কেনেকৈ দাদাই মানে খেতি কৰিছে ফিচাৰীৰ পাৰত, মাছ পোহাৰ লগতে কেনেকৈ খেতি কৰি আছে আৰু কিমানমান টকা তেওঁ মন্থলি ইনকাম কৰি আছে আজি দাদাই আপোনালোকক বতাই দিব। মই প্ৰথমে আপোনালোকক দাদাক চিনাকি কৰি দিছোঁ। দাদা আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী কিৰণ শইকীয়া। আপুনি ফিচাৰী আৰু এই খেতিৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছে? ফিচাৰীৰ লগত মই 96ৰ পৰা জড়িত। তাৰ প্ৰথম 1 বছৰ পালোঁ, তাৰপৰা 5 বছৰমানো পানীয়ে নিলে। তাৰপিছত মই হাৰ নেমাৰিলোঁ, 5 বছৰ দি থাকিলোঁ। তাৰপিছত গৈ তাৰপৰা 3-4 বছৰমান পালোঁ। পোৱাৰ পিছৰ পৰা এতিয়া মানে মই চিন্তা কৰিলোঁ যে অকল ফিচাৰী মাছৰ পইচাই উন্নতি কৰিব নোৱাৰি, মই পাৰত খেতি কৰিবলৈ লৈছোঁ। খেতি মানে পদ্ধতি বহুত পদ্ধতি লৈ কৰিব লাগিব, অকল খেতি কৰিলেই নহ'ব। তাত সাৰ জাবৰৰ পৰা আদি কৰি জৈৱিক সাৰৰ ওপৰত বেছি নিৰ্ভৰ কৰিব লাগিব। মই প্ৰতি বছৰে ফিচাৰীটো পাৰত চাইজ কৰাটো মই আপোনাক দেখাই দিম। চাইজ কৰাটোত মই আপোনাৰ হেৰি দিয়া থাকে, বাঁহৰ চকোৱা মাৰোঁ, তাৰ ওপৰত এবেগেট প্ৰতিবাৰে নতুন মাটি পেলাওঁ। আৰু মাটিৰ ওপৰত আপোনাৰ মই হেৰি আপোনাৰ কেঁচা গোবৰ, ছাগলী গোবৰ দিওঁ। দি তাৰপিছত মই আপোনাৰ মাটিটো মাৰি লওঁ। মাৰি লোৱাৰ পিছত ধুনীয়াকৈ তাত ভাগে ভাগে গুটি দিওঁ। আৰু হেন্দালি দিয়া আছে, ইয়াত কোমোৰা আছে হেন্দালি, চাই লওক। ইয়াত এতিয়া জাতিলাও লগাম কোমোৰা আদায় হোৱাৰ পিছত। কোমোৰা চাওক না, কিমান ধুনীয়াকৈ কোমোৰা লাগি আছে। কোমোৰাটো বহুত ডাঙৰ ডাঙৰ হৈছে। কোমোৰাটো আপুনি বেছি আছে দাদা? বেছি আছে। এনেই আপুনি পাৰ পিচ কেনেকৈ বেচিছে? মানে জালি কোমোৰাবিলাক 30ৰ পৰা 40 টকাৰ ভিতৰত বিক্ৰী হয়। হয়, এইটো জালি কোমোৰা? বজাৰত যায়, কঙালী বজাৰ, গড়মূৰ, বালিচাপৰি। এইটো জালি কোমোৰা ন? এইটো জালি কোমোৰা। এই জালি কোমোৰা আছে, পকাকেইটা বুঢ়া। এইকেইটা 70 টকা 80 টকা পাৰ পিচ বিক্ৰী যাব। আৰু আপুনি ফিচাৰীত এতিয়া মাছটো বহুত আছে চাগে ফিচাৰীত? মাছ মোৰ পুৰণা 2-3 কেজি চাইজৰ 2-3 কুইণ্টেলমান মাছ আছে। আৰু নতুন মাছ এইবাৰ 60 কেজি দিয়া হৈছে। প্ৰায় 400 গ্ৰাম, 300 গ্ৰাম, 200 গ্ৰাম তেনেকুৱা চাইজৰ হৈ আছে। আৰু ফিচাৰীত ঘাঁহ ইয়াত প্ৰায় সৰহখিনি আপুনি পুনি দিব লাগে। এই পুনিটো অত্যাধিক মাছৰ প্ৰচুৰ পৰিমাণত খাদ্য। এইখিনি মাছৰ কাৰণে দিছে? মাছৰ কাৰণে। সেইটো আপোনাৰ গাছ কাপে খাব। পুনিটোৱে বগা পুনিটোৱে আপোনাৰ ৰৌ মাছে খায়, চাইনা পুঠিয়ে খায়, গাছ কাপে খায়। অত্যাধিক ডাঙৰ হয় অতি সোনকালে। আৰু এয়া চাওক কিমান ধুনীয়াকৈ একদম পাচলি লগাই থৈছে। এইখিনি দাদা কিমান দিন হ'ল আপুনি লগোৱা? এই দাংবটিয়ে মই এতিয়ালৈকে 2 কুইণ্টেলমান ছিঙিছোঁ। এইটো মই আহাৰৰ 12 তাৰিখে দিছিলোঁ। আহাৰৰ 12 তাৰিখে দিছে? 12 তাৰিখে দিছিলোঁ। প্ৰায় আজিলৈকে, কালি 55 কেজি ছিঙিছোঁ। আজিলৈকে মই 12,000মান টকা পাইছোঁ বাৰু। কালি 55 কেজি আপুনি বেচিলে? বেচিলোঁ, 50 টকা দৰত বেচিছোঁ। পাৰ কেজি 50 টকা? 50 টকা। আৰু আপুনি এতিয়া এইখিনিতো ছিঙিব পৰা হৈ আছে? এইখিনি ছিঙিব পৰা হৈ আছে। আজি অলপ ছিঙিম 5 কেজিমান, বাকী কাইলৈ ছিঙিম সৰহকৈ। আজি মানে সময় নহয়, ইয়াতে পিছবেলা হ'ল নে, তাতো নাপাওঁগৈতো। এনে আপোনালোকে জাতিলাও খেতি কৰিব পাৰে ইয়াত। কিমান ধুনীয়াকৈ কৰি থৈছে চাওক। ফিচাৰী বাহী চাইডেও আছে মোৰ হেন্দালি, কেৰেলা লাগি আছে, কেৰেলা দিয়া আছে। ফিচাৰীৰ পৰা বাহী চাইডেও আছে? বাহী চাইডেও চাইজ কৰাটো হেন্দালি আছে। তাত আপোনাৰ কেৰেলা দিছে। কেৰেলা কালি এসাঁজ ছিঙিছোঁ বাৰু। কেৰেলা বগাইছে, সম্পূৰ্ণ বগাই হোৱাগৈ নাই। আৰু ফিচাৰী পাৰত পৰাপক্ষত যিজনে ফিচাৰী খোলে, যদি তেওঁলোকৰ সুবিধা আছে, দুটা কালভাৰ বনাব লাগে। কালভাৰ দুটা মই দেখাম। এফালে পানী সোমায় আৰু এটা চাইডে ওলাই গুচি যায়, তাত জালনা দিব লাগে। তেতিয়া আপোনাৰ চূণটো কম মাৰিব লাগে, মাছটো লোকেল মাছৰ নিচিনা হয়, সোৱাদটো ধুনীয়া হয়। মাছটো মানে বেছি আপোনাৰ চালানী মাছৰ নিচিনা নহয়। আৰু মাছটো নমৰে, পানী ধাৰটো ফিচাৰীৰ ভিতৰেদি বোৱাই থাকিব পৰা হয় যে। সেই মানে কালভাৰ দিলে পানীটো মানে ফিচাৰীত সোমাব আৰু ওলাব। মই কালভাৰ দেখাই দিওঁ, কালভাৰ আছে আপোনাৰ। তেতিয়া কিন্তু মানে মাছখিনি ডাঙৰ হোৱাটো অকণমান ডাঙৰ হোৱাত বেছি মানে বিশ্বাস থাকে। নতুন পানীটো সোমাই থাকে, বাহিৰৰ যিটো প্লেংটন মাছে খায়, প্লেংটনটো সোমায় আৰু নতুন পানীটো সোমাই থাকে। নতুন পানী পালে মাছ এনেও ডাঙৰ হয়, পটাপট ডাঙৰ হয়। যিসকল ব্যক্তিয়ে ফিচাৰী খুলিছে তেওঁলোকে অকল ফিচাৰীটোৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। পৰাপক্ষত তেওঁলোকে ধুনীয়াকৈ হেন্দালি লগাওক, 5 ফুটমান বহলকৈ পদ্ধতিটো ধুনীয়াকৈ মাটিটো উলিয়াই লওক, তাত খেতি কৰক, যথেষ্ট লাভ আছে। এইবাৰ কি মাছ দিলে আপুনি?
এইবাৰ মাছ চিতলৰ বাদকৈ মোৰ চব মাছেই আছে। চিতল নাই দিয়া? চিতল দিয়া নাই। চিতলটো ফিচাৰীত মানুহে চিতল কিয় মাছ নিদিয়ে? আমাৰ ফিচাৰীত লাভ নহয়, মানে এটা চিতল মাছে 1 কেজি হ'লে 8 কেজি মাছ খায়, সৰু মাছ। 8 কেজি সৰু মাছে আপোনাৰ 400 টকা ৰেটতো আপোনাৰ সৰু পোনাকেইটা 3200 টকা খাই পেলালে। আপুনি এটা চিতল মাছ 1 বছৰ 3200 টকা নাপায়, গতিকে লোকচান চিতল মাছ। চিতল মাছ দিলে অকল পুখুৰীত চিতল মাছেই দিব লাগিব, বুজিছে? যদি অন্য মাছ দিয়ে তেতিয়া চিতল মাছ দি লাভ নাই। চিতল মাছ যিসকলে দিয়ে এবছৰতে উঠাব লাগিব, তাকো মানে 20 পোনা দিব লাগিব, 200 গ্ৰাম চাইজৰ 20 পোনা দিব লাগিব, লগত সৰু চিতল মাছ দিব লাগিব। এবছৰৰ ভিতৰত তেওঁ উঠাব লাগিব। নেক্সট বছৰত কিন্তু তেওঁ মানে সৰু পোনা দিব নোৱাৰে, যদি চিতলকেইটা ৰাখি থয়, সেইনে খাই দিব। আপোনাৰ এই পাচলিৰ খেতি আৰু মাছৰ খেতিৰ পৰা আপোনাৰ মানে আপোনাৰতো এটা হিচাপ আছে, আপুনি ধৰি লওক মানে বছৰেকত বা মাহেকত আপোনাৰ প্ৰায় কিমানমান টকা আপুনি ইনকাম কৰে? ফিচাৰী মাছটো বাদ কৰি পাৰ দুটাত মই 70,000 পৰা 80,000 টকা প্ৰতি বছৰে পাওঁ। বছৰি? বছৰি মানে 4 মাহ, বহাগৰ মাহৰ পৰা আপোনাৰ কাতি মাহলৈকে। তাৰ আগত যেতিয়া পাৰটো পানীটো তললৈ আহে, ৰসটো নাইকিয়া হৈ যায়, তেতিয়া খেতি নহয়। খেতিটোতো 4মহীয়া খেতি এইটো আপোনাৰ? 4মহীয়া খেতি। জিকা খেতি সদায় কৰিব লাগে এই আপোনাৰ আহাৰ শাওণ ভাদমহীয়া, তেতিয়া দৰৱটো কম মাৰিব লাগে। দৰৱটো নালাগে মাৰিব, তেতিয়া বৰলুৱাটো নহয়। এই মাহত এতিয়া বৰলুৱা এটাও নাই, এইটো ছিজনত বৰলুৱা নহয়। কেৰেলা খেতি এইটো ছিজনত কৰিব লাগে। আৰু বহাগ জেঠমহীয়া ৰঙালাও হওক, কেৰেলাই হওক, জাতিলাই হওক, কোমোৰাই হওক, বৰলুৱাই ধেৰ পিন্ধে। কলিটো নৰয়, মানে কলিটো খাই পেলাই। গতিকে পৰাপক্ষত যিমান পাৰি সিমান আহাৰ শাওণ ভাদমহীয়া খেতি কৰিব লাগে, পোক পৰুৱাৰ পৰা চাত পাৰি, মানে বিশেষকৈ বৰলুৱাৰ পৰা। দাদাই কিমান ধুনীয়াকৈ এই পদ্ধতিৰে আৰামত তেওঁ স্বাৱলম্বী হৈছে। ফিচাৰী পাৰ খেতি কৰি তেওঁ স্বাৱলম্বী হৈছে। কেনেকৈ খেতি কৰিছে আপোনালোকক অকণমান কৈছে। আৰু এই দাংবডীৰ খেতি চাওক কিমান ধুনীয়াকৈ কৰিছে। এইখিনি আপুনি কেতিয়া লগাইছিলে পুলি? এই দাংবডী, এইখিনি দাংবডী মই আহাৰৰ 13 তাৰিখে দিছিলোঁ গুটি। আপোনাৰ এনেই 45 দিন লাগে। মোৰ এই মাটিটো সাৰুৱাৰ কাৰণে আপোনাৰ 30 দিনত ফুলি গৈছে। 30 দিনহে লাগে মোৰ ওচৰত, এনেই 45 দিন দাংবডী লাগে। আৰু এইটো বাঁহ শকত ভুলুকা বাঁহৰ গছ পোতা আছে ইয়াত, বাঁহ বান্ধি শকত বাঁহ বনা আছে ইয়াত। প্ৰতিডাল ইয়াতে বান্ধন আছে, নহ'লে বতাহে ধুমুহা বতাহে দুটাই পেলাই দিব। সেইকাৰণে এই বস্তুটো একদম সবল মজবুত কৰিব লাগিব, যাতে বতাহে ইফালেও নোৱাৰে নিব, সিফালেও নোৱাৰে, দিগদাৰ কৰিব নোৱাৰে। চিপলাং দি ভুলুকা বাঁহৰ গছ পুতি চব ভুলুকা বাঁহৰ লেকেচি দিয়া আছে। এইটো দুইটা চাইডে পৰে। মাত্ৰ আপোনাৰ এই মাজত এইটো আপোনাৰ 2.5 ফুট মানহে গেপ আছে। বাকী সিফালে 2.5 ফুট 2 ফুটত 3টা পাচলি আছে। এইফালে আপোনাৰ 2 ফুটত 3টা পাচলি আছে। এই চাইডে কেৰেলা হৈ আছে, এইপিনে জিকা বগাই গৈছে, চাইডত ভেন্দি উঠি গৈ আছে। এইবিলাক ভেন্দি গছ এইবোৰ। এইটো বাহিৰ চাইডে আপোনাৰ কেৰেলা আছে, কেৰেলা আছে। বাকী এইটো চাইডে এখন হেন্দালি জিকা হেন্দালি জিকা আছে। আৰু ইয়াত লাগি আছে দাংবডী। জিকা এইটো এই চাইডে এখন 70 মিটাৰ দীঘল। এই দুখন হেন্দালি জিকা, দুখন হেন্দালি কেৰেলা। জিকা হেন্দালিখনো আপোনাৰ 70 মিটাৰ দীঘল। 70 মিটাৰ দীঘল। আপোনাৰ গোটেইকেইটা পাৰতে এনেকুৱা চিষ্টেম নেকি? এইটো এনেকুৱা চিষ্টেম। এইটো পশ্চিম চাইডৰ পাৰ, এইটো কেৰেলা বগাই আছে। এইপিনে এইটো আপোনাৰ এইটো ধুনীয়াকৈ এইটো 70 মিটাৰ দীঘল এইটো পাৰটো। তাৰপৰা এইখিনিতে আকৌ পুলটো আছে, সেইফালেদি পানীটো সোমাই এইটো চাইডে ওলাই গুচি যায়। জাগলত অকণমান দিগদাৰ কৰে, জাগলত দিলে মানে এই পোকটো বেছিকৈ লাগিবলৈ বিচাৰে। এই ৰ'দ বতৰ দাংবডী খেতি ধুনীয়া। ফিচাৰী এটা খুলিলেই নহয়, তাত বহুত ফিচাৰী মাছৰ পইচা দৰকাৰ নাই। এই পাৰটোতে আপুনি ধুনীয়াকৈ কৰিব পাৰে। আৰু যিসকলৰ ফিচাৰী নাই, ফিচাৰী নাথাকিলেও বোলে মোৰ মাটি দ আছে, তেওঁলোকক অলপমান পইচা খৰচ কৰক, ধুনীয়াকৈ 5 মিটাৰমান দীঘলকৈ এটা ভেটি বনাই লওক, পানী লেভেলত, পানী তল নোযোৱাকৈ। এইটো টাইমত খেতি কৰক। এতিয়া চাপৰি এলেকাত কিছুমানৰ মাটি এনেই পৰি থাকে, সেই ধুনীয়াকৈ এটা ভেটি জেচিবি আজিকালি বেছি পইচা নহয়, টকা 10,000 তেওঁ খৰচ কৰি এটা আলি যদি বনাই লয় ধুনীয়াকৈ, দুইফালে হেন্দালি দি দিলে মুকলি চাকলি জেগা, ৰ'দ ঘাই পথাৰ, তেওঁলোকে ধুনীয়া পইচা ইনকম কৰিব পাৰে। এবছৰৰ ধৰণ হাজিৰা কৰা আপুনি 4 মাহত উলিয়াই ল'ব পাৰিব। সেই পদ্ধতিবিলাক তেনেকৈ কৰিব লাগে। এইটো আপোনাৰ বোলে ফিচাৰী নাই, মোৰ ফিচাৰী নালাগে, শুকান খালী মাটি এডৰাত ধুনীয়াকৈ মাটিটো পেলাই, খালী ওপৰৰ তলটো বালি হ'লেও ওপৰৰ মাটি 1-1.5 ফুটমান টান মাটি হ'ব লাগিব, মানে আলতীয়া মাটি টাইপত হ'ব লাগিব, যাতে আবোৰতো পানীটো খামুচি ধৰি ৰাখিব। এতিয়াতো আপোনাৰ ডাবুল প্ৰফিট হৈছে, এফালে ফিচাৰী আৰু এফালে পাৰত আপোনাৰ পাচলি খেতি। খালী খাটিব লাগিব, অকণ কষ্ট কৰিব লাগিব। ৰ'দ বুলি বহি থাকিলেই নহ'ব, বৰষুণ বুলি বহি থাকিলেই নহ'ব, ৰ'দ বতৰটো চাব লাগিব, নজৰ দৃষ্টি শক্তিটো পূৰা থাকিব লাগিব বাৰীডৰ ওপৰত।
অকল মানে আপুনি খেতিটো আৰু ছিজনত পুলিকেইটা লগাই দিলে আপুনি বোলে কোনো প্ৰতিপাল নকৰিলে সেইটোতো আৰু নহ'ব। সেইটো তেনেকৈ হ'লে নহ'ব। ৰাতিপুৱা শুই উঠি এপাক চাবলৈ মই ৰাতি টৰ্চ লৈ চাওঁ, ৰাতি কেনেবাকৈ পোক সোমাইছে নেকি, টৰ্চ লৈ তলফালৰ পৰা চাওঁ, ধুনীয়াকৈ চাপৰি খাটিব লাগিব। এইটো পুলটো এখন বান্ধ দিয়া আছে আৰু এইফালে বাহিৰৰ এইটো ছাইড এইফালৰ পৰা মাছে সৰু মাছবোৰ সোমায়। এই বহুত সৰু মাছ সোমাই থোৱা আছে, মোৱা পুঠি, ইয়াত মোৱা পুঠি আছে। এইফালে সিফালৰ পুলটোত মানুহ এজন থাকিব লাগিব। এইফালৰ বান্ধখন খুলি দিলেই হ'ল, খুলি দিলে সৰু মাছবোৰ সোমাই আছে। ইয়াত সৰু মাছ দেখিছেনে, থোপা খাই আছে। আৰু এইখিনিতো মাছে ডাঙৰ মাছখিনি তাত ফিচাৰীত থকা ডাঙৰ মাছখিনিয়ে খাব পাৰিব, ডাঙৰ মাছে খাব পাৰিব। এই বান্ধখন যদি 24 ঘণ্টা দাঙি থোৱা যায় নহয়, এইফালেদি মাছ ওলাই নাযায়, কিন্তু উজনি ছাইডে গুচি যাব। অকণমান ফুটা থাকিলেও মাছ সদায় উজাইহে যায়, ভুটিয়াই কেতিয়াও নাহে। এই বান্ধখনৰ ওপৰত সিমান গুৰুত্ব নাই। এইখন বান্ধ দাঙি দিলে আপোনাৰ পানীটো ধুনীয়াকৈ বাহিৰৰ মাছ এইখন দাঙি দিলে ফিচাৰীৰ পৰা মাছ ওলাই নাযায় নে? ভুটিয়া ছাইডে নোলায়, সেইটো মোৰ গেৰাণ্টি আছে। কিন্তু সিফালৰ পুলটোত মানুহ এটা থাকিব লাগিব, সিফালৰ বান্ধখন খুলিব লাগিব, পানীটো সোমাব, এইফালেদি ওলাই যাব। এই বাহিৰত থকা ছাইডত যিখিনি মাছ মুখ লৈ আছে সেই মাছখিনি সোমাই দিব। কিন্তু সিটো পুলৰ পৰা মানুহ আঁতৰিব নোৱাৰিব, মানুহ এজন থাকিব লাগিব। এই ভুটিয়া ফালৰ পুলটোত আপুনি নাথাকিলে আপত্তি নাই, সদায় মাছ উজনি মুখীয়াকৈ ওলায়, মাছ কোনোদিন নভটীয়া। নিবনুৱা ল'ৰা এনেই কাম বিচাৰি ঢুপুলীয়াই কাম কৰিব নালাগে। দুদিন কষ্ট কৰক, 3 দিনৰ দিনা আপোনাৰ সুখ হ'ব। প্ৰথমতে পইচা কেইটামান মূলধন কেইটামান খৰচ হ'ব। মোৰ ছবাৰ আনিলে ফিচাৰীটো পানীয়ে, তথাপিতো মই হাৰ নেমানিলোঁ। বেলচা মাৰি হ'লেও মই ইনকম কৰি 50 টকা হাজিৰা কৰোঁ, ফিচাৰীত আনি 70 টকা দি মানুহ হাজিৰা লগাই মাতি পেলাওঁ। তেনেকৈ কষ্ট কৰি এইটো কৰা। চৰকাৰী নামত একো পোৱা নাই, চৰকাৰী বস্তু লেনদেন নাই, কোনো কৃষি বিভাগৰ লেনদেন নাই। মই নিজে কৰোঁ, নিজ ইচ্ছামতে নিজে মানে খেতি কৰি থাকি মানে নিজে শিকা। পৰামৰ্শ তেনেকৈ দিয়া নাই, মই নিজে মানে প্ৰেক্টিকেলি কৰি ইটোৰ পিছত সিটো মানে কোনোবা এবাৰ দুবাৰ ভুল হ'বই আৰু লোকচান হ'বই। আৰু লোকচানলৈ ভয় কৰি যদি আপুনি নকৰাকৈ থাকে তেতিয়া আপোনাৰ লছ হ'ব। কাৰণ দুবাৰ লোকচান হ'ব, 3 নম্বৰবাৰ আপোনাৰ লাভ হ'ব। এই ফিচাৰীতে ছবাৰ নিয়াৰ পিছতো আজি 6 বছৰে মই নন ষ্টপ পাই আছোঁ। এই ফিচাৰীৰ পৰাই মই চব ঘৰ দুৱাৰ দোকান বজাৰ পৰা আদি এভৰিথিং। মানে ফিচাৰী আৰু খেতিৰ পইচাই আপুনি ঘৰ দুৱাৰ চব বনাইছে, চব চলি থাকিব পাৰিছে, একো দিগদাৰ নাই। খালি ধৈৰ্য লাগিব আৰু কৰ্মপটু হ'ব লাগিব। মানে পাৰে বহুতে পাৰে, মানুহবোৰে নকৰে। এতিয়া আপোনাৰ অলপ দেৰি আগতে কৈ গ'লোঁ নাই, কাৰোবাৰ ফিচাৰী নাই যদিও বনাই লয়, কিন্তু কিছুমানে মাছ কেইটামান দি পেলাই থৈ দিয়ে, চৰকাৰী বস্তুলৈ আশা কৰি থাকে। সেইসকলৰ কাম নাই। এনেই ফিচাৰীত পোনাকেইটা দিয়াতকৈ সেইকেইটা পইচা কিনি খাওঁ মাছ। যদি আপুনি প্ৰতিপালো কৰিব নোৱাৰে তেতিয়া দি লাভ নাই, এনেই পইচা আপোনাৰ খৰচ হয়, পইচাকেইটা খৰচ আপোনাৰ বৰবাদ, জেগা বৰবাদ, একো লাভ নাই। চৰকাৰে ফিচাৰী পইচা কিমান দিছে, পুখুৰী এটা খান্দিছে। মই এটাই জানো, চৰকাৰে যে এই পোনাবিলাক ফিচাৰী খান্দিবলৈ পইচাবিলাক অদৰকাৰী কিছুমান মানুহক দি ফুৰিছে, সেই পইচাকেইটা চৰকাৰে যদি তেওঁলোকক সেই অজামিলখিনিক নিদিয়াকৈ যদি নদী বিলবিলাকত সেই পইচাখিনি পোনা এৰি দিয়ে, যথেষ্টখিনি মাছৰ চাহিদা বাঢ়িব। দুখীয়া চৌকে সকলোৱে খাব পাৰিব, জালুৱাকেইটাই মাছ পাব, তেতিয়া মাছৰ ৰেট কমিব। মোৰ মতে সেইটো। কিন্তু এই এনেই অদৰকাৰীকৈ পোনা এগাল দিব, লাখ লাখ টকা খৰচ কৰিব, সেইখিনি কৰিব নালাগে। হয়, বাহিৰত চৰকাৰী বিল আছে, ব্ৰহ্মপুত্ৰত এৰি দিয়ক পোনা, মাছ ডাঙৰ হ'ব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিয়নো আপোনালোকে যদি অকণমান মৰম দিয়ে আমি এনেকুৱা ভিডিঅ'বিলাক বনাই যাবলৈ দুগুণে উৎসাহ পাওঁ। আজিলৈ বাই বাই, আৰু আপোনালোক নিজেও স্বাৱলম্বী হওক, আনকো স্বাৱলম্বী কৰিবলৈ শিকাওক। এনেদৰে আপোনাৰ ঘৰত যদি ফিচাৰী আছে, ফিচাৰীৰ পাৰত দাদাই দেখুওৱা পদ্ধতিৰে আপোনালোকে খেতি কৰাৰ আৰম্ভ কৰি দিয়ক।